Wait. আজি মানে মই পইতা ভাত খাম মানে আমাৰ ঘৰুৱা ভাষাত কয় পান্তা ভাত সেইটো যে ভাত খাম আজি চব তাৰপিছত ইয়াৰ লগত আছে পিঁয়াজ আছে বহুত মজা হ'ব জলকীয়া আছে সেইটো আৰু ইয়াৰ লগত আছে এটা কল আঠিয়া কল আছে এটা বিছা কল বুলিও কোৱা হয় সেইটো মই আগত ৰেডি কৰি লোৱা বস্তুটো स्टार्ट कर दिल एबार पियाज खाई পেট লোড হৈ গৈছে একদম পানীটো খাব লাগিব অলপ পানী মানে বহুত আছে পেট একদম বহুত লোড হৈ গ'ল মানে আপোনালোকে গমে পায় গৰমৰ দিন আহি গৈছে ইমান গৰম ৰাতিটো শুব পৰা নাযায় আৰু মানে আচলতে পেটটো ঠাণ্ডা কৰি ৰাখাৰ কাৰণে এইটো ভাত মানে বহুত ভাল ধুনীয়াকৈ এনেকৈ পানী দি ঠাণ্ডা পানী দি এনেকৈ পইতা ভাত আপোনালোকে খাব জলকীয়া আপোনালোকে যদি এনেকুৱা পইতা ভাত খায় তেতিয়াহ'লে গৰমৰ মাত্ৰাটো বহুত কমি আহিব আৰু ইয়াত যিহেতু পানীও বহুত আছে পানীটো যাব ঠাণ্ডা পানী বহুত ভাল লাগিব মানে মই মানে বহুত দিন আগতে খাইছিলোঁ এতিয়া গৰম আহিছে কাৰণে খাই আছোঁ মানে খোৱা নহয় আগৰ দিনৰ মানুহ কিন্তু বহুত খাইছিল বহুত খাইছিল দৈনিক খাইছিল কিন্তু আজিকালি মানুহবিলাক মানে অলপ ষ্টেণ্ডাৰ্ড বেছি হৈছে নাখায় মানে তো মানে খোৱা হৈ গ'ল এতিয়া হাত ধুই আছোঁ